বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে Amul, the taste of India. Yamaha, right for you with the all-new FZX. ইয়াত ৰেষ্ট কৰিবলৈ আহিছে ইয়াত শুবলৈ আহিছে এখন থানা নে হোটেল আপোনাৰ বাপেকে এখন বনাই দিছে নেকি ইয়াত শুবলৈ কি হ'ল অ মই এতিয়া থানালৈ যাওঁ তই ক'ত যা মই আৰ্মিলৈ যাওঁ আৰ্মিলৈ যাওঁ অঁ পাগল তুই এইটো এতিয়া খুচ কি খোজ তোক যে মই 10,000 টকাটো ঘূৰাই দিলো অঁ এতিয়া মই কথা এটা ভাবিছো বুজিছা অঁ কথাটো বুজি পালে নহয় হয় স্যাৰ মই খবৰটো দি দিম বাৰু ঠিক আছে হেল্ল' ঐ মৰকুচিয়া ঐ মৰকুচিয়া তই মোহন মৰকুচিয়া নহয় তোক মই কালিয়ে কোৱা নাছিলো সোনকালে আমাৰ ঘৰলৈ আহিবি বুলি কাণ পকাব নালাগে যদি সোনকালে আহ কোন স্যাৰ নাই কোনো নহয় আপুনি যাওক ঠিক আছে স্যাৰ সময় আছে চকুৰে নেদেখ উত্তৰ দিবলৈ মোৰ সময় আছে মোৰ ডিউটি আছে এনে একেবাৰে ডিউটি কৰা মানুহটো বিউটি স্যাৰ ৰাকেশ আহিলে এখন ডিটিপি কৰিব দিবা হ'ব স্যাৰ হেল্ল' কি হেলো হেলো মাৰিবলৈ আহিছ তোৰ ঠেং ভাঙিম ৰ সোনকালে আহ বুলি কৈছো নহয় হা বাপৰে তোক ইমান ফোন কৰি আছো নালাগে ফোন আপুনি কিয় ইমান ফোন কৰিছে মই গোটেই ফোনকেইটা ঘৰত থৈ আহিছো গোটেই ফোন কেইটা মানে তোৰ ফোন কেইটাও 7টা সাতটা মঙল বুধ বৃহস্পতি শুকুৰ শনি দেও আৰে এইকেইটা বাৰৰহে নাম মানে প্ৰত্যেক বাৰতে মই এটা ফোন দেওবাৰটো অফ কৰি থৈ দিছো তাৰ উস্তাদি চোৱা উস্তাদ বল এতিয়া সোনকালে কাম আছে আহ সোনকালে এই ছাৰ কাগজখন ডিটিপি কৰিলি মাৰিম এতিয়া এনেকে জুমি জুমি চাই থকা কোনোবা দিনা দিম ইয়াক অ ৰাকেশ দা ক'ত যায় এক চক্কৰ মাৰি আহোঁ কণ টানি দেচোন টানি দে বিউটি বেডৰ স্কুটিখন আপোনাক দিছি কিয় নিদিব ষ্টাফৰ নহয় জানো বা আপোনাৰ কম ভাগ্য নহয় দেই বিউটি বেডৰ স্কুটিখন যে দিছি হয় দে আজি মানে নামঘৰত আপোনাৰ খোৱাৰ পাল আছে মানে খিচিৰি কিবা থাকিব চাগে চবে খিচিৰি খুৱাই থাকে মই চিঙৰা আৰু জেলেপি দিম বুলি ভাবিছো জেলেপি মানে মিঠা জেলেপিটো নহয় মিঠা জেলেপি চবেই খুৱাই মই জেলেপিখন নিমখীয়া আৰু চিঙৰাটো মিঠা দিম বুলি ভাবিছো বা মিঠা চিঙা জোল নিমখীয়া জেলেপি লগত চাটনি এখন খাবা তই বুট খাইছ এয়া নামঘৰলৈ আগবঢ়োৱা বুট হয় কেলে খাইছ তই যা বাহিৰত যা তাতে বৰগৈ যা কি যে হ'ব নহয় নামঘৰলৈ আগবঢ়োৱা বুটখিনি সি জুঠা কৰিলে পাই এইখিনি যে এনেই গ'ল ইয়াতেতো থৈছিলো চাবিটো গাগদা দেখিছিলে নেকি চাবিটো মই কেনেকে জানিম হে আপুনিহে ইয়াত বহি আছে আপুনিয়ে গম পাব লাগে খুৰা মই তোমাৰ স্কুটিৰ চাবিৰ চিকিউৰিটি গাৰ্ড আৰে চাবিটো কোনে মাৰি দিলে তেনেহলে মই তোমাৰ স্কুটিৰ চাবিটো মাৰি দিছো আপোনাক কোৱা নাই মই চুৰ আৰে তেনেকে কৈছো নেকি আপোনাক তেতিয়াহ'লে মই চুৰ আৰু ন আপুনি চুৰ যাওক মই চুৰ
লগনীয়া গ'ল লগাবলে ছাৰ কওক ছাৰ মই চুৰ আপুনি চুৰ ছাৰ মই চুৰ মই বিউটি বাইলিঙৰ মই চাবিটো চুৰ কৰিছো স্কুটিৰ বোলে মই চুৰ এইবোৰ কানি কানি কিহৰ এক্টিং কৰি দেখুৱাব লাগিছে আপুনি মই চুৰ ছাৰ আপোনাক মই কৈছো নেকি তেনেকে চুৰ বুলি মই চুৰ ছাৰ। চুৰ এটা গভাইত চুৰ আপুনি তেৰিকা হ'ল কিনো মোৰ স্কুটি চাবিটো মাৰি দিলে কি চাইছে ঐ ষ্টুকিখন কিবা চিনাকি লাগিছে এইখন লৈ মই এখন ঘূৰি ফুৰো হে আপোনাৰ পেডেল থকা ষ্টুকিহে আছিলে এইখন আমাৰ বাইগুণ দুষ্টি বল এপাক ঘূৰি আহো উঠ বাইদেউ গাড়ী কিয় এনে মিছা মিছি জ্বলাই আছে কিনো জ্বলালো চাবিটো দেখিছিলে নি সুধিছো নিজেহে মইচুৰকে লম্ফ জম্ফ কৰি আছে নিজে চাবি বেলেগক দিব আৰু বেলেগক সুধি থাকিব মই কাক চাবি দিলো ৰাকেশ দাক দিয়া নাই নেকি মই ৰাকেশক চাবি দিছো কেতিয়া মই কি জানো কেতিয়া দিছি গম পালাতো এতিয়া এই আমুকাৰ স্কুটিৰ চাবিৰ প্ৰতি কোনো ধৰণৰ লোভ নাই আগতে এক্সিএম ছাৰ তাত থাকোতে লাইন গাড়ী মই এখন গাড়ীৰ লোভ কৰি নাপালো কিমান হেলিকপ্টাৰত ঘূৰিলো আজিলৈকে মই হেলিকপ্টাৰৰ লোভ কৰা দেখিছা আৰু তোমাৰ সেই সাধাৰণ ছেকেণ্ড হেণ্ড স্কুটিখনৰ চাবিটোত মই মাথা মাৰি কথা কবলৈ আহা এই মুখ হেকেনা বৰ বেছি কথা কৈ আছে আকৌ আপুনি সৰু হ'ব লাগিছিলে মোতকে তেতিয়া গম পালেহেঁতেন কাৰ লগত লাগি আছে তই অসভ্যালি কিয় কৰ তই পিছত বহি কিয় এনেকে নাচি নাচি আহিছিলি ষ্টুকি বেলেগৰ তেল বেলেগৰ ইনজয় অকণ নকৰিছো বাৰু কেনেবাকে স্কুটিত কিবা হ'ব লাগিলে জৰাখণ্ডক ফালা দি ফালিব ডক্টৰৰ বেজিও নোসোমাব তাত গ'ল নাই ঠিকে আছে নাই গ'ল ঠিকে আছে দুখ পোৱা নাই ভৰি কথা নকৈছে ষ্টুকি কথা কৈছে গ'ল স্কুটি গ'ল শেষ মৰিলো শেষ দাদা কি হৈছে তোৰ কাৰণে হৈছে এইবোৰ ছাৰ আপুনি চাব আজি যুদ্ধ হ'ব কি যুদ্ধ হ'ব স্কুটিৰ যুদ্ধ স্কুটি যুদ্ধ ছাৰ ৰাকেশে মোৰ চাবিটো মনে মনে নি স্কুটিখন লৈ গুচি গ'ল ক'বালে একো নহয় দিয়া কিয় একো নহয় সি চলাবলৈ মই স্কুটি কিনিছো নেকি আৰু যদি লাগে মোক 10 টকাত খুজি নিয়ক মই দিম হ'ব দিয়া আহিলে তাক বুজাই দিবা বুজাম ছাৰ আজি তাক ভালকে বুজাম এই তলুৱাই আজি তাক বুজনি দিব বুজাম মই তাক নাই এই কুকুৰে মাৰ খাবই লাগে খাওক শান্তি নাইকিয়া কৰি পেলাইছে এই নাক কাটাজনীৰ নাম কি আছিলে নাক কাটা এই আমক যে লাইন মৰাৰ কাৰণে আমি কাটি পেলাইছিল নাকটো লক্ষ্মণে নাকটো কাটিলে ৰামক লাইন মৰাৰ কাৰণে সুপৰ্ণখা ষ্টুকিখন সুপৰ্ণখা স্কুটি সুপৰ্ণখা নাকডাল ফাটি গ'ল যেন তই কিন্তু এইবিলাক কৈ নফচাবি দেই কেটমন এইটো ৰাখাচোন ৰাখা চাবিটো তই নিছিলি কিয় মই চাবিটো টেবুলতে পালো বোলো অকণ চলাই চাওঁ তাকে তই নিছিলি কিয় ছেকেণ্ড হেণ্ড বুলি ধৰিব নোৱাৰি দেই নিজৰ বুলি নিছিলি কিয় এহতীয়া স্কুটি এনেকুৱা হ'ব লাগে মই কৈছো ন ধুনীয়া নিছিলি কিয় চলাই তই নিছিলি কিয় সুপৰ্ণখা মই তাক সুপৰ্ণখাই হলো দি আছো ছাৰ আৰে কি হ'লে চাই বাইলুঙৰ পৰা বচাওকচোন মোক মাৰি পেলাব তই তাইক নুসুধাকৈ স্কুটি চাবি কিয় নিছিলি নহয় আমি একেই ষ্টাফ যে সেইকাৰণে নিছিলো ছাৰ প্লিজ ছাৰ চাবি বিচাৰি পালো ই দিলে কেনেকুৱা লাগিলে চলাই
ছেকেণ্ড হেণ্ড নিচিনা ধৰিব পাৰিছে জানো ফিনফিনীয়া ন মাল একে ধুনীয়া লাগিছে মই দুটা মানে কোনে লৈ কৈছে তোক কেলে নিছা এটা মানে থাক তই পাবি নহ'লে চফা কৰি কেলে নিছিলি স্কুটি কেলে নিছিলি এইবিলাক বাদ দিয়ে তুমি নাকটো ঠিক কোৱা নাকটো পইচা মোৰ নাকত কি হ'ল একোতো হোৱা নাই নহয় স্তুতি স্কুটি মোৰ স্কুটিৰ নাক মানে সুপনকা মেল খাই চাব স্কুটি মোৰ স্কুটিখন কি কৰিলে তহঁতক মানে চোৱা ভালকে চোৱা এইফালে চোৱা ইয়াত চোৱা এইফালে চোৱা ব্ৰেক চোৱা ব্ৰেক কিবা প্ৰব্লেম পাইছা তুমি মোহনৰ নিচিনা ফটো এটাৰ কথা শুনিছা হা মই যেনেভাগে স্কুটিখন নিলো তেনেভাগে দিলো দেই পাইছা পাইছা তুমি মিছা কথা কোৱা ক'ত কি হৈছে স্কুটি হেই সুপনকা হ'বলৈ পিছফালটো কাটিছিল আগফালটো চোৱা আৰে আগফালে চালো না একো হোৱা নাই লেতেৰাহে হৈ আছে অকমান একো নহয় দে এইটো চোৱা নাকটো চোৱা কেনো ছাৰ মোৰ নতুন ছেকেণ্ড হেণ্ড স্কুটিখন খাই পেলালে মোৰ স্কুটি কেলে নিছিলি মোৰ স্কুটি কেলে নিছিলি তই স্কুটি কেলে নিলি মোৰ কাৰোবাৰ চাওকচোন ইহঁতক মানে কিন্তু দাসা লৈ আহিছে যে শুনছ নাই গুণাম ৰচোন বা কথা নুশুনে দেখিছা কি কৰিছ কলপাত কাটাই নাই ক'ৰপাত থম দাঁত হবলৈ কৈছো তোক এনেকে নকবা এই নামঘৰত কলপাত লাগিছে 100 মই কথা দি থৈ নামঘৰত 100 কলপাত দিবি আৰু কলপাত নিবি মোৰ ঘৰ পা হা দে একদম দে কিয় এনেকুৱা কৈছা বুজি পালেনে সকলোৱে কথাখিনি হয় ছাৰ দিনে দিনে আমাৰ ডিউটিবোৰ বাঢ়ি গৈ আছে এবাৰ দুৰ্গা পূজাত চাগে আমাৰ ডিউটি আৰু বাঢ়িব গতিকে আমি সকলোৱে এতিয়াৰ পৰাই তাৰ কাৰণে প্ৰিপেয়াৰ হৈ থকা ভাল হ'ব ছাৰ বেলেগকৈনো কি প্ৰিপেয়াৰ হ'ম বন্দুকটোৰ লগতে মাস্ক আৰু চেনিটাইজাৰো লগত ৰাখিব লাগিব সেইটোৱে কাৰ এইবিলাক আননোন নম্বৰৰ পৰা সদায় মোক কল কৰি থাকে হেল্ল' ঐ মোৰ খুচিয়া ঐ তোক মই ৰাতিপুৱা কলপাতখিনি কাটিবলৈ কোৱা নাছিলো তই পাহৰিলি ন তই আজি তোক বাঘ ঢকা দিম তই মুখেৰে নামাত কিয় ছাৰলৈ যে মাইকী মানুহজনীয়ে ফোন কৰি আছে জহনি যোৱাটোৱে মোক কঁকালটো খালেও কঁকাল খাবলেতো কঁকাল আছে ক'তো পেটৰ তলত ভৰিকেইটাহে লাগিছে কঁকালটোনো ক'ত আছে চৰ লাগে একদম শপত দিছো কিন্তু দেই ল'ৰা কলপাতত হাত নিদিবি ইজনী নিজে কলগছ পৰা দি পৰি আছে তাৰপিছত কলপাতৰ আকলটো চাচোন নাকাটিছে উঠাই থৈ যা আমাৰ গছহে পৰিছে শনি মোক কেনেকে উঠিম এতিয়া থৰাই গৈছেগে দেই
কি হ'লনো ইমানকে কিয় হাঁহি আছে ছাৰলে যে মাইকী মানুহজনীয়ে ফোন কৰি আছে নাম্বাৰটো তাৰমানে আপুনি দিলে হ'ল কেছ এটা মানে কি কেছ কি কেছ কি সুধি আছো মই বহুত বেছি কথা কৈ আছা তুমি আমি বেছি হতাশ হৈ আছো এনেকে ৰাস্তাৰ মাজত গাড়ী ৰাখে নেকি হা আৰু মানুহ চাইফালে দৰ্জা খুলিব নোৱাৰে নহ'লে কি মই তোমাৰ মূৰৰ ওপৰত পাৰ্ক কৰিম কি হ'ল গৌৰী কলৈ যায় ঐ তহঁত ঐ অকণমান ওলাই দিয়কচোন কোনো ক'তো যাব নোৱাৰে হ'ব থাকক কি সুধি আছো মই অকণমান আগলৈ নাহত কিয় মই কি সুধি আছো সেইটো কওক কাক কিয় মোৰ ফোন নাম্বাৰটো দিছিল ভুল হৈ গ'ল ছাৰ মই সুধিছো কিয় কাক মোৰ ফোন নাম্বাৰটো দিছিল পইচা দিয়কচোন ইয়াতে লিখি নাই ফোনৰ নম্বৰ নিদিওঁ দেই মোৰ টেকা ভাদমহীয়া বাইদেউ দাদাহঁতে খুব বেয়া পাব পইচা কিহৰ কাৰণে ফোন নম্বৰ বিচাৰিছে মানে মইতো থানাখনতে ব্যস্ত থাকো মোৰতো চবে বিচাৰি নাপায় তাই আপোনাৰ ফোন নম্বৰটো দিলে দাদা বাইদেউহঁতে মোক ফোন কৰি দিছে তেতিয়া গৈ মই নামঘৰত বস্তুটো দি থৈ আহিলেও হ'ব পইচা তাতকে ফোনে নাই বুলি ক'ব লাগে এতিয়া মোৰ নম্বৰ দিবি তোক বিচাৰি মোক কামুৰি থাকিব মই কামত থাকিমগে হে দাদা বাইদেউহঁতে খুব বেয়া পাব পইচা উখৰাম দাদা বাইদেউৰ দাদাই বেয়া পাবনে বাইদেৱে মানে ভাদমহীয়া নবৌ বাইদেউহঁতে বেয়া পাইছে ঘৰত থকাত ফোন কৰিবলৈ নিদিবি ল মোৰ ফোন নম্বৰটো লাগে তাকে দিছো ছাৰ এনেকৈ মোৰ ভুল হৈ গ'ল হৰি ছাৰৰ নাম্বাৰটো জানি বুজি দিলে নে ভুলতে দিলে ভুলতে জানি বুজিয়ে দিলো তেনেহলে আৰ্জিলে ফুল বুঞ্জিবই লাগিব খাটনিয়াৰ ছাৰ আপুনি ইমিডিয়েট যাওক ক'লে গণেশগুৰি ফ্লাইঅভাৰ ডিউটি আছে আপোনাৰ কেইটাত ঘূৰিম 6টা পাৰ্টি কৈ দিয়া আছে তাতে আছে আপুনি যাওক হৰি পানী বটল এটা লৈ যাব বৰ গৰম আৰু লগতে ছাতি এটা লৈ যাব বৰ ৰ'দ বোলে আৰু হৰে আৰু বা এই ৰ'দে আজি খাওঁকে ওলাইছো কৃষ্ণ এই কি কৰ কলৈ যায় মহিলা সমিতি মিটিঙৰ পৰা আহোঁ বা কাৰফিউ 9টালৈকে বহালে এইফালে মিটিং আৰম্ভ হ'লেই ঐ কিমান দিন মিটিং হোৱা নাই কোনোমতে এখন হ'বলৈ ধৰিছে তাই কথা শুনাচোন এনেও সেয়া মিটিঙৰ নামত চাহ ভাত খোৱা বাহানাহে আৰু কি কলি নাই এতিয়া আজি 2 বছৰে আপোনালোকৰতো কোনো এখন মিটিং হোৱা নাই ইটো কথা ইটোক সিটো কথা সিটোক কাৰ ঘৰ ইমান দিনে কি হ'ল এইবিলাক কথাটো আজি আলোচনা হ'ব আৰু পেণ্ডিং হৈ আছিলে তই বেছি জান হা এনে ৰ'দত মোৰটো গৰম হৈ আহিছে আৰু যা সুস্মিতা বয়ফ্ৰেণ্ড আছে নহয়